যিজনক গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছিল ভেৰগাঁও জিলাৰ সাধাৰণ সম্পাদক হিচাপে, কিন্তু তেওঁ দীঘলীয়া সময় ধৰি দল বিৰোধী কাৰ্যকলাপ কৰি আছিল। কিছুমান বেলেগ দলৰ নেতাৰ লগত দীঘলীয়া সময় কথা বাৰ্তা কৰি টকা পইচাৰ লেনদেন কৰিছিল। আমাৰ যিটো ইণ্টাৰনেল কমিটি এটা হৈছিল, সোধ কৰি বিভিন্ন ধৰণৰ খবৰ পালে। তেনেকুৱা তেওঁ দীঘলীয়া দল বিৰোধী কাৰ্যকলাপৰ যি খবৰ, এই খবৰ পোৱাৰ পিছত আজি কেবিনেটে সিদ্ধান্ত ল'লে আৰু তেওঁক দলৰ পৰা উলিয়াই দিয়া হ'ল। তেওঁৰ নাম বিনয় নাথ। তেওঁ জেনেৰেল ছেক্ৰেটাৰীৰ নিচিনা এটা গুৰু দায়িত্বপূৰ্ণ দায়িত্বত আছিল। কিন্তু তেওঁ তলে আমি যিখিনি খবৰ পাইছোঁ, বিজেপি দলৰ কিছুমান নেতাৰ লগত কথা পাতি তেওঁ বহুত দিন আগৰ পৰাই বিজেপি দল জইন কৰাৰ চেষ্টা চলাই আছে। আৰু আমি তেওঁক শুভেচ্ছা দিছোঁ। তেওঁ বিজেপিত যদি যাওক, তেওঁৰ ভৱিষ্যত আৰু উজ্জ্বল হওক। কিন্তু এটা দলত থাকি আন এটা দলত কাম কৰি থকাটো উচিত নহয়। গতিকে তেওঁ যাতে বিজেপি দলত যদি যায়, চাব আপোনালোকে দুদিনমান পিছত খবৰ পাবই, তেওঁ বিজেপি দল জইন কৰিব। আৰু কৰি গ'লে তেওঁৰ উজ্জ্বল যদি ভৱিষ্যত তাতেই হয়, তেতিয়াহ'লে হওক, আমি কামনা কৰোঁ। আৰু বাকী আমাৰ নিৰ্বাচনৰ কাৰণে যি আমাৰ খেতি বাতিৰ ছিজনৰ কাৰণে আমি অলপমান সকলোৱে MP নিৰ্বাচনৰ পিছত আমি লৈছিলোঁ। এতিয়া আমি পূৰ্ণোদ্যমে লাগিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আৰু আগষ্ট মাহৰ 1ম তাৰিখৰ পৰা আমি BTC কপাম। আৰু এইবাৰ 2025 চনত যিটো BTC নিৰ্বাচন হ'ব, এই নিৰ্বাচনত পুনৰাই আগ্ৰামা মহিলাৰী ডাঙৰীয়াক BTC চিফ হিচাপে আমি পাম। আৰু তেওঁ আগতে যি ধৰণে উন্নয়নৰ কাম কাজ কৰিছিল, এই অঞ্চলটোক যি ধৰণে আগুৱাই নিব। প্ৰমোদ বড়ো ডাঙৰীয়াৰ কোনো যিটো গ্ৰাউণ্ড ৰিপৰ্ট, দলৰ যিটো ৰিপৰ্ট, দলীয় স্থিতি ঠিক নহয়, একেবাৰে বেয়া। বাঘা নেতা UPPL দল এৰি পুনৰাই BPF দল জইন কৰাৰ আপোনালোকে খবৰ অতি শীঘ্ৰে পাবলৈ গৈ আছে। UPPLৰ প্ৰতি মোহভংগ হৈছে নেকি ৰাইজৰতো মোহভংগ কেতিয়াবাই হৈছে, কিন্তু যিখিনি চেলা চামুণ্ডা আছে, কিছুমান নেতা আছে, ইনফেক্ট CWC লেভেলৰ নেতাবিলাক এতিয়া সম্পূৰ্ণৰূপে অসন্তুষ্ট হৈ আছে। আৰু UPPL দল আৰু দুদিনমান পিছতে UPPL দলত গৰাখহনীয়া হ'ব আৰু UPPL দল লাহে লাহে দুৰ্বল হ'ব। আমি কিছুমান সামাজিক মাধ্যমত হওক বা মিডিয়াত দেখিছোঁ যে UPPLৰ দলৰ ল'ৰাৰ পৰা বা লোকৰ পৰা টকাৰ কিছুমান ভাইৰেল হৈছে, টকা কিছুমান ফটো বা এনেকুৱা ভাইৰেল হৈছে, কি ক'ব? ছাৰ, প্ৰমোদ বড়োৰ হাতত এতিয়া এটাই অস্ত্ৰ, ৰাইজেতো ভাল নাপায় কেনেকৈ কিছুমান নেতাক টকাৰ প্ৰলোভন দি দল জইন কৰাব পাৰে। সেয়া এটা অভিযানত এতিয়া UPPL আৰু তেওঁৰ প্ৰমোদ বড়ো আৰু তেওঁৰ যিখিনি ৰাইট আৰু লেফ্টত থকা ব্যক্তি আছে, সিহঁতসকলে এটাই এজেণ্ডাই, টকাৰ প্ৰলোভন দি UPPL দলত কিছুমান নেতাক জইন কৰাব লাগে। বিগত সময়ত আপোনালোকে দেখিলে কেনেকৈ টকাৰ উজান উঠিছিল BTC, কেনেকৈ কিছুমান ল'ৰাক মানে সাধাৰণ ডেকা ল'ৰাবিলাকক বেগে টকা দিছিল, কোনোবাই টকাৰ ওপৰত শুই আছিল। এইবিলাক পৰিৱেশ প্ৰমোদবড়োই সৃষ্টি কৰিছে। আৰু এইবিলাক কৰিয়ে UPPL দলত অলপ জইনিং কৰা দেখুৱাই পেলাই নিজৰ যিটো বঁটাটো দেখাব খুজিছে। কিন্তু ৰাইজ কিন্তু প্ৰমোদ বড়োৰ লগত নাই, একেবাৰে নাই। আপোনালোকে ৰিপৰ্ট ল'ব লাগে, গম পাব যে প্ৰমোদ বড়োৰ লগত কোনো নাই। BJPৰ ক্ষেত্ৰত কি ক'ব? BTC উন্নয়ন কৰাৰ স্বাৰ্থত কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছে বা কি চকুত কৰিছে? চাওক, BJPয়ে যোৱাবাৰ UPPLৰ লগত চৰকাৰখন বনালে, কিন্তু মেজৰিটি আছিল BPF দলৰ। BPF দলৰ মেজৰিটি থকাৰ পিছতো BPF দলৰ মেজৰিটি থকাৰ পিছতো আগ্ৰামা মহিলাৰীয়ে কিছুমান পোৱাৰ পিছত BJPয়ে প্ৰমোদ বড়োৰ 12খন আসন আছে, এই আসনৰ লগত লগ লাগি প্ৰমোদ বড়োৰ চৰকাৰখন বনাইছিল। এই চৰকাৰখনেই ঠিক নাছিল, কাৰণ যিজনে মেজৰিটি পাইছিল তেওঁ চৰকাৰ বনাব কোৱা নাছিল। এতিয়া BJPয়ে কুচকাৱাজ আৰম্ভ কৰা বুলি কয়, কিন্তু যিমানেই কুচকাৱাজ আৰম্ভ কৰক, কেন্দ্ৰীয় চৰকাৰ কি হৈছে, কেন্দ্ৰীয় ৰাজনীতি কি হৈছে আমি দেখিছোঁ। আজি অসমৰ ৰাজনীতি কি হৈ আছে আমি দেখিছোঁ। ডাঙৰ বাঘা নেতাবিলাক, যিবিলাকে BJP দল সৃষ্টি কৰিছিল, এই নেতাবিলাক এতিয়া বেলেগ দলত যোৱাৰ পূৰা মানে আৰম্ভ হৈ গৈছে প্ৰক্ৰিয়া। আমাৰ BTCত যিবিলাক পুৰণা BJP নেতা আছিল, যিবিলাক আচল BJPৰ নেতা, এই সকলোবিলাক এতিয়া BPFত অলৰেডি জইন কৰিছে। আপুনি ৰাজকুমাৰ ব্ৰহ্ম কোকৰাঝাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিল, তেওঁ এতিয়া BPF দলত। আমাৰ কাৰ্তিক দা হৰিসিঙাৰ, তেওঁ এতিয়া BPF দলত। গতিকে BJPৰ যিমান পুৰণা নেতা আছিল, এই সকলোটো এতিয়া আহি BPF জইন কৰিছে। গতিকে যিখিনি BJP, এই BJP আৰু কিছুমান এতিয়া প্ৰলোভনত গৈ BJP জইন কৰা ব্যক্তিসকলে কুচকাৱাজ চলাই আছে, কিন্তু তেওঁলোক সফল হ'ব নোৱাৰিব।